Hello, dear students. Welcome to my channel Learn English with Sophie. And in today's video lecture, I am going to discuss with you a very important short story titled Lost Spring Stories of Stolen Childhood by Anis Jung. So let's get started. প্ৰথমতে আমি আমাৰ অথৰৰ বিষয়ে অলপ জানি লওঁ। তোমালোকে যে ছবিখনত দেখিব পাৰিছা, এখেত হ'ল আমাৰ ৰাইটাৰ আনিছ জাং আৰু এখেতৰ জন্ম হৈছিলে 1964. Anis Jung was born in Rourkela and spent her childhood and adolescence in Hyderabad. আমাৰ ৰাইটাৰ আনিছ জাঙৰ জন্ম হৈছিলে উৰিষ্যাৰ ৰুৰকেলা নামৰ এটা চিটিত আৰু তাইৰ চাইল্ডহুড আৰু এডলচেন্স টাইম হায়দৰাবাদতে স্পেণ্ড কৰে। She received her education in Hyderabad and USA. আৰু তাই পঢ়া শুনা কৰিছিলে হায়দৰাবাদ আৰু আমেৰিকাৰ পৰা। Her parents were both writers. তাইৰ মা দেউতা দুজনে ৰাইটাৰ আছিলে। Anis Jung began her career as a writer in India. Anis Jung তাইৰ কেৰিয়াৰ এজন ৰাইটাৰ হিচাপে ষ্টাৰ্ট কৰে। She has been an editor and columnist for major newspaper in India and abroad. ভাৰত আৰু বিদেশৰ বিভিন্ন নিউজপেপাৰত তাই এডিটৰ আৰু কলমনিষ্ট হিচাপে কাম কৰে। And has authored several books. আৰু তাই বহুকেইখন কিতাপো লিখিছে। So এয়া আছিল আমাৰ ৰাইটাৰ আনিছ জাঙৰ বিষয়ে চমু বিৱৰণ। এতিয়া আমি ষ্টৰিটোৰ বিষয়ে অলপ জানি লওঁ। This story is an excerpt from Anis Jung's book titled Lost Spring Stories of Stolen Childhood. আজি আমি যিটো চেপ্টাৰ ডিছকাছ কৰি আছোঁ, সেই চেপ্টাৰটো আচলতে আনিছ জাঙৰ যি মূল কিতাপ লষ্ট স্প্ৰিং ষ্টৰিজ অফ ষ্টলেন চাইল্ডহুড সেই কিতাপৰ পৰা তুলি লোৱা হৈছে। Where she focuses on children from deprived backgrounds. আৰু যি কিতাপটোত তাই পিছপৰা ল'ৰা ছোৱালীসকলৰ বিষয়ে আলোচনা কৰিছে। In this chapter, she analyzes the grinding poverty and tradition which force these children to a life of exploitation. আৰু এই ষ্টৰিটোত তাই আলোচনা কৰিছে দৰিদ্ৰতা আৰু সমাজৰ বিভিন্ন পৰম্পৰা যিয়ে এই সৰু ল'ৰা ছোৱালীবিলাকক সিহঁতৰ অধিকাৰৰ পৰা বঞ্চিত কৰে আৰু সিহঁতক বহুত কম বয়সতে চাইল্ড লেবাৰ হোৱাত বাধ্য কৰে। This chapter is divided into two parts. এই চেপ্টাৰটো দুটা ভাগত বিভক্ত কৰা হৈছে। The first part describes the plight of the poor rag pickers of Simapuri. ষ্টৰীৰ যিটো ফাৰ্ষ্ট পাৰ্ট আছে, সেই ফাৰ্ষ্ট পাৰ্টত ৰাইটাৰে ডিছকাছ কৰিছে সীমাপুৰীত থকা দুখীয়া ৰেগ পিকাৰসকলৰ বিষয়ে। তোমালোকে ছবিত দেখিব পাৰিছা, ৰেগ পিকাৰ মানে যিবিলাক মানুহ জাবৰ জোথৰ আমাৰ কঢ়িয়াই, আমাৰ জাবৰ জোথৰ আমি যিবিলাক পেলাই দিওঁ, এইবিলাক সংগ্ৰহ কৰে, সেই মানুহবিলাকক আমি ৰেগ পিকাৰ বুলি কওঁ। The second part describes the miserable condition of the bangle makers of Firozabad. আৰু ষ্টৰিটোৰ যিটো ছেকেণ্ড পাৰ্ট আছে, তাত তাই ডিছকাছ কৰিছে ফিৰোজাবাদত থকা খাৰু বনোৱা বা চুৰি বনোৱা যিবিলাক মানুহ আছে সিহঁতৰ লিভিং কণ্ডিশ্যনৰ বিষয়ে। চ' এয়া আছিল আমাৰ ষ্টৰীৰ বিষয়ে চাম ইনফৰ্মেশ্যন। এতিয়া আমি আমাৰ মেইন ষ্টৰিটো আলোচনা কৰোঁ। ষ্টৰিটোত আচলতে দুটা মেইন কেৰেক্টাৰ বা প্ৰধান চৰিত্ৰ আছে। এজনৰ নাম হ'ল চাহেব আৰু আনজনৰ নাম হ'ল মুকেশ। আৰু আমি যদি এই প্ৰধান চৰিত্ৰ দুটা ভালকৈ বুজি পাওঁ, তেন্তে আমি এই ষ্টৰিটো বহুত সহজে বুজি পাম। সেইকাৰণে আমি প্ৰথমতে চাহেবৰ কেৰেক্টাৰটো আলোচনা কৰোঁ। হি ইজ এ ৰেগ পিকাৰ। চাহেব আছিলে এজন ৰেগ পিকাৰ। হিজ ফেমিলি কেম ফ্ৰম ঢাকা বাংলাদেশ। আৰু চাহেবৰ ফেমিলি বাংলাদেশৰ ঢাকাৰ পৰা ইণ্ডিয়াত আহিছে। দেয়াৰ ফিল্ডছ এণ্ড হোমছ দেয়াৰ ৱেৰ swept away by storms and that's why poverty stricken in search of food and shelter they migrated to India and settled in Simapuri, Delhi. সিহঁতৰ যি ঘৰবাৰী আৰু খেতিপথাৰ এই সকলোখিনিয়ে ধুমুহাই ধ্বংস কৰি দিছে। তাৰ কাৰণে আহাৰ আৰু বাসস্থান বিচাৰি সিহঁতে ইণ্ডিয়াত মাইগ্ৰেট কৰে আৰু ফাইনেলি দিল্লীৰ সীমাপুৰী নামৰ এটা প্লেচত সেটেল হৈ যায়। সীমাপুৰী ইজ এ স্লাম লোকেটেড অন দ্য পেৰিফেৰী অফ দিল্লী। আৰু সীমাপুৰী দিল্লী বাহিৰা অঞ্চলত থকা এটা বস্তি। 10,000 ৰেগ পিকাৰ্ছ লিভ ইন সীমাপুৰী। সীমাপুৰীত 10,000 এই ৰেগ পিকাৰসকলে বসবাস কৰে। দে হেভ অল কাম ফ্ৰম বাংলাদেশ ইন 1971। আৰু সীমাপুৰীত থকা 10,000 মানুহ সকলোৱে 1971ত বাংলাদেশৰ পৰা ইণ্ডিয়াত মাইগ্ৰেট কৰে। 1971ত কিয় আহে? 1971ত ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যুদ্ধ হয়। এতিয়া যে আমি বাংলাদেশ বুলি কওঁ, এইটো আচলতে 1971ৰ আগত ইষ্ট পাকিস্তান বুলি কৈছিলে। আৰু 1971ত বাংলাদেশ স্বাধীন হয় আৰু এই স্বাধীন হোৱাত ইণ্ডিয়াই হেল্প কৰে। চ' সেই সময়ত যুদ্ধৰ কাৰণে মানুহৰ অৱস্থা বহুত বেয়া আছিলে। চ' তেতিয়া এই দুখীয়া মানুহবিলাকে ইণ্ডিয়াত প্ৰব্ৰজন কৰে। দে লিভ ইন মিজাৰেবল কণ্ডিশ্যন দেয়াৰ। আৰু সীমাপুৰীত যিবিলাক মানুহ থাকে সেই মানুহবিলাকৰ সকলোৰে অৱস্থা বহুত বেয়া, বহুত শোচনীয়। দে লিভ ইন স্মল হাটছ। সিহঁতে সৰু সৰু পজা ঘৰত থাকে। ৱালছ মেড উইথ মাৰ্ডছ। আৰু সিহঁতৰ ঘৰৰ ৱালবিলাক বোকা মাটিৰে বনোৱা। ৰুফ উইথ টিন এণ্ড টাৰ্পলিন। আৰু ঘৰৰ ছাল বা ৰুফ টাৰ্পলিন আৰু টিনেৰে বনোৱা।
আৰু তোমালোকে ইমাজিন কৰিব পাৰিছা যে সিহঁতৰ লিভিং কণ্ডিশ্যনটো কেনেকুৱা। দেয়াৰ ইজ ন' ফেচিলিটি অফ চিৱেজ, ড্ৰেইনেজ অৰ ৰানিং ৱাটাৰ দেয়াৰ। আৰু সিহঁতে থকা সেই সীমাপুৰীত কোনো চিৱেজ বা ড্ৰেইন বা পানীৰ ব্যৱস্থা নাই। দেয়াৰ ইজ ন' স্কুল ইন দেয়াৰ নেইবাৰহুড। আৰু সিহঁতৰ ওচৰ চুবুৰীয়াত কোনো স্কুলো নাই। দে লিভ ইন এবজেক্ট পভাৰ্টি। দে কেনট এফৰ্ড টু ৱেয়াৰ চেপলছ চ' দ্য চিলড্ৰেন ৱাক বেয়াৰফুট চাৰ্চিং ফৰ গাৰ্বেজ। ইভেন কি সিহঁতৰ এযোৰ চেণ্ডেল কিনাৰো সমৰ্থ নাই। আৰু যাৰ কাৰণে এই সৰু ল'ৰা ছোৱালীবিলাকে খালী ভৰিৰে গাৰ্বেজ বা জাবৰ জোথৰ বিচাৰি ফুৰে। গাৰ্বেজ ইজ গ'ল্ড ফৰ দেম। আৰু গাৰ্বেজ সিহঁতৰ কাৰণে যেন গ'ল্ড। বাই কালেক্টিং গাৰ্বেজ, ছেগ্ৰিগেটিং দ্য ভেলুৱেবলছ এণ্ড চেলিং দেম, দে আৰ্ণ লাইভলিহুড। আৰু এই গাৰ্বেজ বা জাবৰ জোথৰ আমি যি পেলাই দিওঁ, এইবিলাকে সিহঁতে সংগ্ৰহ কৰি তাৰ পৰা প্লাষ্টিক বা বাকী বস্তুবিলাক বিক্ৰী কৰিয়ে সিহঁতৰ জীৱন নিৰ্বাহ কৰে। টু ছাপৰ্ট দেয়াৰ ফেমিলি, চাহেব এণ্ড মেনি আদাৰ চিলড্ৰেন লাইক হিম ইন সীমাপুৰী হেল্প দেয়াৰ পেৰেণ্টছ আৰ্ণ ফৰ লিভিং। সিহঁতৰ মা দেউতাই যিমান টকা পইচা উপাৰ্জন কৰে সেইখিনি যথেষ্ট নহয়। তাৰ কাৰণে এই সৰু ল'ৰা ছোৱালীবিলাকে সিহঁতৰ মাক দেউতাক এই কামত সহায় কৰে। আৱাৰ ৰাইটাৰ চিজ চাহেব এভৰি মৰ্ণিং চাৰ্চিং ছামথিং ইন দ্য গাৰ্বেজ। আৰু আমাৰ ৰাইটাৰে সদায় চাহেব আৰু তাৰ লগৰবিলাকক সদায় জাবৰ জোঁথৰত কিবা বিচাৰি থকা দেখে। আৰু আমাৰ ৰাইটাৰে চাহেবক এদিন তাৰ নাম সোধে আৰু চাহেবে তাৰ নাম কয় চাহেবে আলম। চাহেবৰ ভাল নাম আছিলে চাহেবে আলম। আইৰনিকেলি মিনছ লৰ্ড অফ দ্য ইউনিভাৰ্ছ। চি দ্য আইৰনি, তাৰ নামৰ মিনিং হ'ল লৰ্ড অফ দ্য ইউনিভাৰ্ছ। তাৰ মানে সি গোটেই পৃথিৱীৰ গৰাকী। তাৰ নাম হিচাপে চাহেবৰ এটা লাক্সাৰিয়াছ জীৱন হ'ব লাগিছিল, কিন্তু চাহেবৰ নামৰ যি মিনিং আৰু তাৰ যিবিলাক কাম সকলোৱে উল্টা। দে হেড এ কনভাৰচেশ্যন। আৰু ৰাইটাৰে যেতিয়া সদায় দেখে চাহেবক এইবিলাক কাম কৰাত, এদিন ৰাইটাৰে তাৰ লগত কথা পাতা ষ্টাৰ্ট কৰে। আমাৰ ৰাইটাৰে চাহেবক সুধিছিল, ৱাই ডু ইউ ডু দিছ? যে তুমি এইবিলাক কাম কিয় কৰা? আই হেভ নাথিং এলছ টু ডু। আৰু চাহেবে কৈছিলে মোৰ আৰু একো কৰাৰ নাই। আৰু আমাৰ ৰাইটাৰে তেতিয়া তাক এডভাইচ কৰিছিলে যে তুমি স্কুলত যোৱা। দেয়াৰ ইজ ন' স্কুল ইন মাই নেইবাৰহুড। তেতিয়া চাহেবে এনচাৰ দিছিলে যে মোৰ ওচৰ চুবুৰীয়াত কোনো স্কুল নাই। ৱেন দে বিল্ড ওৱান আই উইল গ'। আৰু সিহঁতে যেতিয়া এটা স্কুল বনাব তেতিয়া মই নিশ্চয় যাম। আৰু তেতিয়া আমাৰ ৰাইটাৰে কৈছিলে, ইফ আই ষ্টাৰ্ট এ স্কুল উইল ইউ কাম? মই যদি এটা নতুন স্কুল ষ্টাৰ্ট কৰোঁ তেন্তে তুমি আহিবা নেকি? মিচিকিয়া হাঁহিৰে চাহেবে তেতিয়া এনচাৰ দিছিলে য়েছ, যে হয়, সি নিশ্চয় আহিব। কেইদিনমান পিছত যেতিয়া আকৌ ৰাইটাৰ আৰু চাহেবৰ দেখা হয়, তেতিয়া চাহেবে আমাৰ ৰাইটাৰক সোধে, ইজ ইয়ৰ স্কুল ৰেডি? যে আপোনাৰ স্কুলখন ৰেডি হ'লনে? তেতিয়া আমাৰ ৰাইটাৰে এনচাৰ দিছিলে, ইট টেক্স লংগাৰ টু বিল্ড এ স্কুল। এটা স্কুল বনাওঁতে বহুত সময় লাগে। আচলতে আমাৰ ৰাইটাৰ স্কুল বনোৱা কথাখিনি চিৰিয়াছলি কোৱা নাছিলে। আৰু চাহেবে যেতিয়া স্কুলৰ কথা আকৌ সুধিছিলে, তেতিয়া আমাৰ ৰাইটাৰে নিজে নিজে বহুত লাজ পাইছিলে। কেইদিনমান পিছত চাহেবৰ লগত যেতিয়া আকৌ আমাৰ ৰাইটাৰৰ দেখা হয় এটা মিল্ক বুথৰ সন্মুখত, তেতিয়া আমাৰ ৰাইটাৰে চাহেবক কয়, আই নাও ৱাৰ্ক ইন এ টি ষ্টল ডাউন দ্য ৰোড। যে এই আপুনি দেখিব পাৰিছে ৰাস্তাৰ তাতে এটা চাৰ দোকান, মই এতিয়া তাতে কাম কৰোঁ। আই এম পেইড 800 rupees এণ্ড অল মাই মিলছ। আৰু সিহঁতে মোক মান্থলি 800 rupees দিয়ে আৰু খোৱা বোৱাও দিয়ে। ডাজ হি লাইক দ্য জব? এতিয়া আমাৰ ৰাইটাৰে সুধিছিলে যে সি এই জবটো ভাল পায় নেকি? যেতিয়া আমাৰ ৰাইটাৰে অলপ কেয়াৰফুলি ন'টিছ কৰে, তেতিয়া দেখে হি হেজ লষ্ট দ্য কেয়াৰফ্ৰী লুক। চাহেবৰ আগত যে এটা কেয়াৰফ্ৰী লুক আছিলে তাৰ চেহেৰাত, সেই লুকটো এতিয়া সি হেৰাই পেলাইছে। দ্য ষ্টীল কেনিষ্টাৰ ছিমছ হেভিয়াৰ দেন দ্য প্লাষ্টিক বেগ হি ইউজ টু কেৰি। চাহেবে গাখীৰ লৈ যোৱাৰ কাৰণে যি ষ্টীলৰ এটা কেন লৈ আহিছিলে, সেই কেনটো তাৰ আগৰ জাবৰ জোথৰ কঢ়িওৱা প্লাষ্টিকৰ বেগতকৈ বহুত বেছি গধুৰ। হি ইজ ন' লংগাৰ হিজ অ'ন মাষ্টাৰ। এতিয়া চাহেব আৰু নিজৰ মালিক নহয়, এতিয়া সি বেলেগৰ আণ্ডাৰত কাম কৰে। সি বেলেগৰ ছাৰ্ভেণ্ট হৈ গৈছে। এতিয়া সি আৰু নিজৰ মৰ্জিমতে কাম কৰিব নোৱাৰে। চ' এয়াই আছিল আমাৰ চাহেবৰ ষ্টৰী। আমাৰ আন এটা যি প্ৰধান চৰিত্ৰ মুকেশ, এতিয়া আমি মুকেশৰ বিষয়ে অলপ জানি লওঁ। মুকেশ ইজ ফ্ৰম ফিৰোজাবাদ। মুকেশৰ ঘৰ আছিলে ফিৰোজাবাদত। ফিৰোজাবাদ ইজ এ স্মল টাউন ইন ইউ পি, ফেমাছ ফৰ বেংগল মেকিং। ফিৰোজাবাদ ইউ পিৰ এটা সৰু টাউন, আৰু সেই টাউনটো কিহৰ কাৰণে বিখ্যাত? ফৰ বেংগল মেকিং। চুৰি বনোৱা বা খাৰু বনোৱাৰ কাৰণে এই চিটিটো বিখ্যাত। তাজমহল যে আছে আগ্ৰাত, আগ্ৰাৰ পৰা প্ৰায় 40 কিলোমিটাৰ দূৰত ফিৰোজাবাদ। অলমষ্ট এভৰি আদাৰ ফেমিলি ইন ফিৰোজাবাদ ইজ ইংগেজড ইন বেংগল মেকিং। ফিৰোজাবাদৰ প্ৰায় সকলো ফেমিলিবিলাকে এই বেংগল মেকিং ইণ্ডাষ্ট্ৰীত কাম কৰে। ইট ইজ এ চেণ্টি টাউন উইথ নেৰো ষ্টিংকি লেনছ চকড উইথ গাৰ্বেজ। এই টাউনটো বহুত পিছপৰা এটা টাউন হয়, আৰু এই টাউনৰ ৰাস্তাবিলাক বহুত সৰু সৰু, চকড উইথ গাৰ্বেজ, আৰু ৰাস্তাৰ ইপাৰ সিপাৰে গাৰ্বেজ বা জাবৰ জোথৰেৰে ভৰি পৰা। দে লিভ ইন এবজেক্ট পভাৰ্টি। আৰু সিহঁতৰ যি লিভিং কণ্ডিশ্যন হয়
এইটো বহুত বেছি বেয়া। এই মানুহবিলাক বহুত দুখীয়া। People there live in hovels with crumbling walls, ubbly doors, no windows. আৰু এই মানুহবিলাকে যিবিলাক ঘৰত থাকে এইবিলাক সৰু সৰু ঘৰ। হবেলছ মানে তেনেকুৱা সৰু ঘৰ, পজা ঘৰ। With crumbling walls. আৰু ঘৰৰ ইহঁতে যিবিলাক ৱাল আছে এইবিলাক খহি খহি পৰি আছে। Ubbly doors আৰু ইহঁতৰ আধা ভঙা এই দৰজা। No windows. আৰু এই ঘৰবিলাকত কোনো উইণ্ডোজো নাই। They work day and night in glass furnace with high temperature. In dingy cells without light and air. আৰু সিহঁতে দিনে ৰাতিয়ে বহুত হাই টেম্পাৰেচাৰত এই সৰু সৰু ঘৰত গ্লাছ ফাৰ্নেছত কাম কৰে। যিবিলাক কোঠাত ইভেন কি ভালদৰে লাইট আৰু বতাহ অহা যোৱাৰো কোনো ব্যৱস্থা নাই। ফটোত যে তোমালোকে দেখিব পাৰিছা ইয়াকে আমি ফাৰ্নেছ বুলি কওঁ। More than 20,000 children work illegally in bengal making industry in Firozabad. আৰু অকল ফিৰোজাবাদৰ এই বেংগল মেকিং ইণ্ডাষ্ট্ৰিতে 20,000তকৈ বেছি সৰু ল'ৰা ছোৱালী কাম কৰে। তাৰ মানে ফিৰোজাবাদত চাইল্ড লেবাৰ বহুত বেছি। They lose brightness of their eyes and many go blind with the dust from polishing the glass bangles. আৰু এই বেংগল মেকিং ইণ্ডাষ্ট্ৰিত কাম কৰা যি সৰু ল'ৰা ছোৱালী আছে যিবিলাক মানুহ তাতে কাম কৰে সিহঁতৰ চকুৰ পোহৰ দিনে দিনে কমি গৈ থাকে আৰু বহুতে অন্ধও হৈ যায়। কিয় সিহঁতে যে এই গ্লাছবিলাক চুৰিবিলাক যে পলিশ কৰে তাৰ পৰা যি ধূলিবিলাক আহি সিহঁতৰ চকু নষ্ট কৰি দিয়ে। All the people there complain of not having enough money to build a house and send their children to school. আৰু তাত থকা যিবিলাক মানুহ আছে সকলোৱে এটা বস্তুৰে কমপ্লেইন কৰে। সেইটো হ'ল যে সিহঁতৰ বেছি টকা পইচা নাই। সিহঁতে ঘৰ বনোৱাৰ কাৰণে টকা পইচা নাই। সিহঁতৰ সৰু ল'ৰা ছোৱালীক স্কুলত পঠিওৱাৰ কাৰণে টকা পইচা নাই। যিমান কাম কৰে সিহঁতৰ ফেমিলি চলোৱাৰ কাৰণে যথেষ্ট নহয়। Some even did not enjoy a full meal in their entire life. আনকি কিছুমান ফেমিলি আছে যিবিলাক ফেমিলিয়ে সিহঁতৰ গোটেই জীৱনত এসাঁজ ভালদৰে পেট ভৰাইও খাব পৰা নাই। They are exploited by the sahukars, the middlemen, the policemen, the keepers of law, the bureaucrats and the politician. এই খাৰু বনোৱা মানুহবিলাকৰ দৰিদ্ৰতাৰ আনটো কাৰণ হ'ল যে চাহুকাৰ মানে হ'ল মানি লেণ্ডাৰ, যিবিলাক মানুহে আমাক পইচা ধাৰ দিয়ে। এইবিলাক মানুহ মিডলমেন বা দালাল আমি যে কওঁ, পুলিচ আৰু আইনৰ যিবিলাক ৰক্ষক, আমলাসকল আৰু পলিটিচিয়ানসকল, এই সকলো মানুহে এই দুখীয়া বেংগল মেকাৰসকলক এক্সপ্লইট কৰে, শোষণ কৰে, অন্যায় অত্যাচাৰ কৰে। সিহঁতৰ প্ৰফিট এই মানুহবিলাকে খাই দিয়ে। বেংগল মেকাৰ্ছবিলাকৰ এনেকুৱা অৱস্থা দেখি আমাৰ ৰাইটাৰে সিহঁতক ছাজেষ্ট কৰিছিলে যে তোমালোকে NGO বা কিবা এটা কোঅপাৰেটিভ কিয় নবনোৱা। তেতিয়া সিহঁতে কৈছিলে যে the police do not allow them to organize their own trade union. If they dare to do anything, they are beaten and dragged to prisons. পুলিচে সিহঁতক NGO বা কোঅপাৰেটিভ বা ট্ৰেড ইউনিয়ন বনোৱাত বাধা দিয়ে। আৰু যদি সিহঁতে কোনোবাই যদি সাহস কৰে কিবা কৰাৰ তেন্তে পুলিচে সিহঁতক উঠাই লৈ যায় আৰু মাৰপিট দি সিহঁতক জেলত ভৰাই ৰাখে। Exploited by these forces, they live in abject poverty. এই পুলিচ, পলিটিচিয়ান, আমাৰ আমলাসকল, এই দালাল আৰু এই মানি লেণ্ডাৰ সিহঁত সকলোৱে এই মানুহবিলাকক এক্সপ্লইট কৰে আৰু তাৰ কাৰণে সিহঁত দুখীয়া আৰু দুখীয়াই হৈ থাকে আৰু এই মানুহবিলাকে ধনী আৰু তাতকৈ বেছি ধনী হৈ যায় দিনে দিনে। আনলাইক দেম মুকেশ হেজ এ ড্ৰিম। ফিৰোজাবাদত থকা মানুহবিলাকৰ কোনো আশা নাই, কোনো সপোন নাই, জীৱনৰ কোনো গ'ল নাই। কিন্তু মুকেশ সিহঁততকৈ অলপ বেলেগ। মুকেশৰ এটা সৰু সপোন আছে আৰু এইটো কি? He wants to be a motor mechanic. সি এজন মটৰ মেকানিক হ'ব খোজে। He is determined to succeed. আৰু সি বহুত ডিটাৰমাইণ্ড যে সি জীৱনত এজন মটৰ মেকানিক হৈয়ে এৰিব। চ' এয়া আছিল আমাৰ মুকেশৰ ষ্টৰী। চাহেব আৰু মুকেশ বেলেগ বেলেগ জেগাত থাকে। সিহঁতৰ লাইফ ষ্টৰীও বেলেগ বেলেগ। কিন্তু সিহঁতৰ দুজনৰে লাইফ ষ্টৰীৰ মাজত কিছুমান বস্তুৰ মিল আছে। সেই বস্তুবিলাক কি কি? What connects these two stories? আমি যেতিয়া চাহেব আৰু মুকেশৰ কেৰেক্টাৰ ভালকে ষ্টাডি কৰোঁ তেন্তে আমি দেখা পাওঁ যে সিহঁতৰ দুজনৰে অৱস্থা বহুত বেয়া। Both মুকেশ and চাহেব belong to a very poor family. মুকেশ আৰু চাহেব দুজনে দুখীয়া ঘৰৰ ল'ৰা। তাৰপিছত pitiable living condition. চাহেব আৰু মুকেশৰ যি লিভিং কণ্ডিশ্যন হয় এই কণ্ডিশ্যনটো বহুত বেছি বেয়া। চাহেব থাকে সীমাপুৰীত আৰু সীমাপুৰীত থকা মানুহবিলাকৰ ঘৰৰ অৱস্থা বহুত বেয়া। সিহঁতৰ স্লামত কোনো ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা নাই, কোনো ৰানিং ৱাটাৰৰ ব্যৱস্থা নাই, ড্ৰেইনেজৰ ব্যৱস্থা নাই, তাতে স্কুল নাই। চ' সিহঁতৰ লিভিং কণ্ডিশ্যন বহুত বেয়া হয়। মুকেশ য'ত থাকে ফিৰোজাবাদ থকা মানুহবিলাকৰ কণ্ডিশ্যনো বহুত বেয়া। সিহঁতৰ সৰু সৰু ঘৰৰ ৱালবিলাক খহি গৈ আছে। এটা সৰু ৰুমতে কেইজনমান একেলগে থাকে। তাৰপিছত চাইল্ড লেবাৰ। Both চাহেব and মুকেশ are child laborers. চাহেব আৰু মুকেশ দুজনে সৰু ল'ৰা। সিহঁতৰ বয়স below 14 years. কিন্তু দৰিদ্ৰতাৰ কাৰণে সিহঁত দুজনে চাইল্ড লেবাৰ হোৱাত বাধ্য হৈ পৰে। তাৰপিছত আহিলে আমাৰ লষ্ট চাইল্ডহুড। চাইল্ডহুড বয়সটো আচলতে খেলা ধূলা কৰাৰ বয়স, স্কুলত যোৱা বয়স। কিন্তু সিহঁতৰ ফেমিলিৰ অৱস্থা বহুত বেয়া হোৱাৰ কাৰণে বোথ মুকেশ আৰু চাহেবে সিহঁতৰ ফেমিলিক হেল্প কৰে আৰু কম বয়সতে সিহঁতে চাইল্ড লেবাৰ হ'ব লাগে।
সেইকাৰণে সিহঁতৰ যি ল'ৰালি কাল বা চাইল্ডহুড সিহঁতে হেৰাই পেলায়। Both of them have lost their childhood. So এয়া আছিলে আমাৰ ষ্টৰিটোৰ শ্বৰ্ট চামাৰি। আশা কৰোঁ তোমালোকে সকলোৱে বুজিব পাৰিছা। So thank you for being with me. If you like my video, please like, share and subscribe to my channel Learn English with Sophie. Thank you. Stay home and stay safe.